হৈ গ'ল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰ খবৰো বহুতেই ভাল। কাৰণ আজি আৰু আমাৰ বাৰ্থডে আছে আমাৰ দাদাহঁতৰ মালিক দাদাহঁতৰ তাতে যাব ওলাইছোঁ আৰু মোক মাতিছে এডভান্স কাৰণ অকণমান ডেক'ৰেশ্যন কৰি দিব লাগে তাৰে কাৰণে মই এতিয়া যাম আৰু আপোনালোকক দেখাই আছোঁ কেনেকুৱা মই ডেক'ৰেশ্যন কৰোঁ। ভাল লাগিলে আপোনালোকে ক'বচোন কমেণ্ট কৰি আৰু নতুনকৈ অহাবিলাকে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু যিবিলাকে চাই আছে সেইবিলাকে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ পৰিয়ালৰ মাজতে শ্বেয়াৰ কৰি দিব। আৰু এতিয়া মই গৈ আছোঁ সিহঁতৰ তাত। তো সিদিনা আছিলে আপোনাৰ টিকলিজনী যি আছে টিকলিজনীৰ আছিলে সিদিনা। তো আজি টিকলিৰ দাদাকৰ বাৰ্থডে। তো যাম মই কিন্তু অকণমান দেৰিকৈ হ'ব। কিন্তু এতিয়া অকণমান বেলুন চেলুন ফুলাই লওঁ আৰু অকণমান ডেক'ৰেশ্যন কৰি লওঁ। কিন্তু আপোনালোকক দেখাম মই কৰি উঠাৰ পিছত কেনেকুৱা পালে নিশ্চয় জনাব আৰু ভিডিঅ'টোৰ মাজতে স্কিপ নকৰাকৈ শেষলৈকে চাব। এয়া আপোনালোকক পুৰা ডেক'ৰেশ্যন হৈ যোৱাৰ পিছতে ভিডিঅ' কৰিলোঁ কাৰণ মাজতে ভিডিঅ' কৰাই নহ'ল আৰু মই অকলে কৰিছোঁ। তো আপোনাৰ কোনে ভিডিঅ' কৰিব? তো সেই গতিকে আৰু গোটেইখিনি হোৱাৰ পিছতে কমপ্লিট হোৱাৰ পিছত কৰিলোঁ। এয়া চাওক কেনেকুৱা লাগিছে বাৰু আপোনালোকক কমেণ্ট কৰি প্লিজ জনাওকচোন মোৰ ভাল হৈছেনে আৰু আগলৈকে পাৰিমনে আৰু কিছুমানৰ ঘৰত আছে যদি মোক মাতিব আৰু তো মই কৰি দিম আৰু আপোনাৰ এনেকুৱাকৈ ডেক'ৰেশ্যন। তো এয়া চাওক কিমান ধুনীয়াকৈ সজাইছোঁ আৰু বেলুনবিলাক লগাই দিয়া গাইজ বেছি ধুনীয়া লাগিছে আৰু এয়া আপোনালোকক একবাৰ ভালকৈ দেখাবলৈ চেষ্টা কৰিম। তো ৰ'ব একদম ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকক। যাৰ বাৰ্থডে ল'ৰাটো নাই ইয়াক ছাৰপ্ৰাইজ দিয়া হ'ব। সি গৈছে টিউশ্যনত। তো টিউশ্যনৰ পৰা আহি দেখিব একদম পূৰা ফূৰ্তিতে থাকিব নোৱাৰিব। বাচ্ছাবিলাকে এনেও ভাল পায় ছাৰপ্ৰাইজ দিলে। তাৰে কাৰণে সেই চান্সতে কৰিছোঁ আৰু কোনো নাই সেইকাৰণে আপোনালোকক দেখাই নাই কোনো মানুহে নাই মই অকলে আছোঁ। তো বলকচোন। তো ইয়াৰ আগতে কেকটো কাটিব কাৰণে ইয়াতে অকণমান বেছিকৈ বেলুন লগাই দিছোঁ আৰু গোটেই ঘৰটোতে লগোৱা হৈছে বেলুনবিলাক। আমাৰ বাৰ্থডে বয় হৈছে এইজনে। তো হেপী বাৰ্থডে বাবু। থেংক ইউ। এইটোৱে আমাৰ বাৰ্থডে বয় আৰু আপোনালোকক দেখাই আছোঁ কেক কাটিং কৰা। তো এয়া আমাৰ বাৰ্থডে বয় ন। তো এয়া মানুহ আহিব লাগিছে এজন দুজন কৰি হৈ গ'ল মানুহ আৰু এতিয়া আৰু কেক কাটিং কৰিব অকণমান পিছতে। তো আপোনালোকে এবাৰ দেখাই দিছোঁ ভিউটো। এয়া বাইদেউ বাইদেউৰ ল'ৰাটোৰে বাৰ্থডে হয় আৰু এয়া চাওক এবাৰ আপোনালোকক এয়া কেকটো ফাইনেলি আহি গ'ল আৰু কাটিং কৰিব অকণমান টাইম আছে। তো ৰখি আছোঁ কেতিয়া কৰিব। এয়া আপোনালোক কেকটো এবাৰ দেখাই দিছোঁ। এয়া চাওক কেনেকুৱা লাগিছে বাৰু। তো ফাইনেলি আমাৰ বাৰ্থডে বয় উপস্থিত হৈ গ'ল আৰু কেক কাটিং কৰি আছে আৰু পূৰা একদম বাৰ্থডে মনাই আছে আৰু। তো এয়া চাওক পূৰা ময়ো দেখাই দিছোঁ মোকো কাৰণ নহ'লে বাৰ্থডেত নাথাকোঁ বুলি ভাবিবনে গাইজ। তো ধেমালি কৰিছোঁ। তো এয়া চাওক কেক কাটিলে আৰু এতিয়া কেক কটা হোৱাৰ পিছত মাকক খুৱাব আৰু ভনীয়েকক খুৱাব দিছোঁ। তো দেউতাকক মাতি আছোঁ আহক আহক বুলি। তো অহা নাই আৰু এয়া খুৱাই দি আছে টিকলিক আৰু টিকলি গাটো বেয়া যিটো সেইকাৰণে শুই আছে তাই উঠা নাই। তো এতিয়া ইজনে সিজনক কেক খুৱাইছে পূৰা একদম কৰি আছে। তো মই খোৱা নাই ৰ'ব গাইজ ময়ো বাবুক অলপমান কেক খুৱাই দি আহোঁ আৰু মাকে মাতি আছে মোক অলপমান কেকটো কাটিং কৰি আৰু অকণমান দিব লাগে। তো আৰু মোকো খুৱাই দিলে আৰু মোক পূৰা গালতো লগাই দিছে বদমাছি। তো এতিয়া কেক কাটিং কৰোঁ ৰ'ব মই। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ কেনে পালে জনাব। তো বাই বাই ফ্ৰেণ্ডছ লাভ ইউ অল ভালে থাকক।